ককাইটিহঁতক আকৌ ৰাতিপুৱা তেল দিবৰ কাৰণে ৰেডি কৰিছে। ৰাতিপুৱা তেল দিব লাগে, ইহঁতক ঘৰৰ পৰা ওলাই মেলি লৈ গ'লো দেখিব ককাইটি আৰু আমাৰ ককাইটি খুৰীয়ে তেল দিছিলে। গোটেইকেইটা এয়া আমি তলাৰ মাজলৈকে গৈ আছো আৰু ইয়াতে বহাই কিনে তেল দিব। এতিয়াও যোৱাকালি ভিডিঅ'টো আপোনালোকক তেল দিয়া ভিডিঅ' দেখাইছো, চাইছে গমে পাইছে কি কেনেকুৱা কি। আৰু এয়া বাটৰ মুখত গা ধুৱাব লাগে দৰাক, লৈ গৈছে খুৰীয়ে দৰাক গা ধুৱাই আছিলে। আজল খনাৰ পিছত মোক একদম কামকেইটাই অৱস্থা মোক বেয়া কৰি দিছে। আৰু বিয়া চিয়াবিলাকত এনেকুৱা ভাল লাগে, এটা ধেমালিৰ ওপৰত বিয়াখন পাৰ কৰিলে বহুত ভাল লাগে। এইটোৱে আল্লাহৰ ওচৰত দোৱা কৰিছোঁ, এইটোৱে আল্লাহৰ ওচৰত দোৱা। আৰু ককাইটিক ৰেডি কৰিবৰ কাৰণে মই হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক আকৌ এবাৰ স্বাগতম জনাইছোঁ। যোৱাকালিৰ ভিডিঅ'টো যদি চাইছে গমে পাইছে, যোৱাকালি আছিলে আমাৰ ককাইটিৰ তেল দিয়া, তাৰপিছত আজি হৈছে বিয়া। ধুনীয়াকৈ এয়া বিয়াৰ ডেক'ৰেশ্যন দেখাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম আৰু গোটেইখিনি মেমৰিজ ভিডিঅ'ৰ জৰিয়তে মই ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। বিয়াখন ধুনীয়াকৈ পাৰ কৰাই নিয়ক, সেইটোৱে আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। আৰু আপোনালোককো ধুনীয়াকৈ ভিডিঅ'টো কম্পালচৰি হিচাপত দেখাবৰ কাৰণে চেষ্টা কৰিম। তো ভিডিঅ'লৈকে বলক। इश्क ही मेरा रब है, इश्क ही मेरी हर खुशी, इश्क ही मेरे ख्वाब है, इश्क ही मेरी जिंदगी। ले मारिया डोरा sao coi đi তো মাৰা নাই ৰ ভিডিঅ' কৰিছোঁ মই গোটাই। আলহী আহি আছে, মানে নিজৰ বিয়া চিয়া হ'লে যে ভিডিঅ' চিডিঅ' কৰাৰ বহুত প্ৰব্লেম হয়, এইটো কথা এতিয়া মানে গম পাইছোঁ। বেলেগৰ বিয়াত গৈ কিনে ধুনীয়াকৈ ভিডিঅ' চিডিঅ' বনাব পাৰি, কিন্তু নিজৰ বিয়া হ'লে ভিডিঅ' বনাব নোৱাৰি, সেইটো প্ৰব্লেম। বেটাক লাগি যাওঁ ৰ উশাহৰ গান মোৰ কলিজাতে ৰৈ আছে ৰে নজনাকে তোমাৰ কথাকে কয় চকুৰে কাজলত ভিডিঅ'ত লৈছোঁ চব পকাই নাচে তোমাৰ নাইকিয়া আৰু মে মাহি এইফালে চা খাই দিয়া। এইটো মোৰ মেইন পাৰ্টনাৰ, এই মামীহঁত বহি আছে মানে ধুনীয়াকৈ ইয়াতে। আৰু চোতালত মানে বহুত মানুহৰ ভিৰ যায়, ল'ৰা ছোৱালী লৈ কিনে বহিব নোৱাৰে তাতে। ধুনীয়াকৈ এইফালে ইয়াতে খানাৰ ব্যৱস্থা কৰা হৈছে। এইটো আহি থকা এইটো ধুনীয়াকৈ দৈ চিৰা খোৱা যোগাৰ কৰিছে, মানে বৌহঁতে এইবিলাক মেনেজ কৰি আছে। ইফালে এইটো মামী আৰু ইফালে খুৰীহঁতে গোটেইখিনি ইহঁতে মেনেজ কৰি আছে। মানে ইফালে মানুহ ব্যস্ত হৈ আছে মানে আচ্ছা মই বসা আদা এফালে আমার কুরমা ই কালি এফালে গা দিয়েছি
চকুৰে কাজলত এসাগৰ মৰম এই জিয়া খানা কেনেকুৱা হৈছে পিয়া যৌৱন ইশ্ক হি মেৰা ৰব হে অ তো কেনেকুৱা খানা কেনেকুৱা হৈছে हर खुशी इश्क ही मेरे ख्वाब है इश्क ही मेरी जिंदगी মই ভাতটো খাবৰ কাৰণে ৰেডি কৰিছোঁ এয়া বাবুৰ লগত বহিছোঁ মই ভাত খাবৰ কাৰণে বাবু কেনেকুৱা হৈছে খানা বঢ়িয়া আছে নে আজৰি বিজৰি হ'লো আলহী অতিথি গ'লগৈ ঘৰলৈ আমি ধুনীয়াকৈ এইফালে আছোঁ মানে ফুল এক্সাইটেড হৈ আছে এইফালে এয়া দৰাৰ গাড়ী সজাই মেলি ৰেডি কৰিছে এইফালে এয়া গোটেইখিনি ইয়াতে আছে আমি ওলাও লাহে লাহে যাবৰ কাৰণে এক্সপিৰিয়েঞ্চ কেনেকুৱা ভালে বেয়া হা তোমাৰ কথাটো কৈ দিম নেকি ঘৰত খুৰীক সেয়া বৌ কাৰণে নিবলগীয়া বস্তুখিনি ওলাই মেলি লৈছোঁ আৰু দেৰি গৈ হ'লে অসুবিধা হ'বতো গোটেইখিনি ওলাই লৈছোঁ আপোনালোককো দেখাইছোঁ এইখিনি গোটেইখিনি মানে বৌক দিবলগীয়া বস্তু আমাৰ দৰাৰ ফালৰ পৰা এইখিনি বস্তু লৈ যাব লাগে কইনাৰ ঘৰলৈকে তো এইখিনি চুৱেটাৰ স্কাৰ্ফ তাৰপিছত এইযোৰ মেইন ছেটযোৰ ধুনীয়াকৈ ভিআইপিৰ ভিতৰত আমি ল'বৰ কাৰণে বা আৰু মই ৰেডি কৰিছোঁ নহ'লেতো দেৰি হৈ যাব বেছি নাচি আছে পুৰা
ৰেডি হ'বৰ কাৰণে ওলাইছে। মামীহঁত তোমালোকে ওলোৱা, সোনকালে ওলোৱা, যাব লাগে। কিমান মৰম তোলে নকলেনো বুজনে বগাকৈ দুগালত ঠিকে আছে নে নাই? চুমালে ফুলে নিদিলে নহবনে কেঁচাকৈ কলিজাত কিমান মৰম তোলে নকলেনো বুজনে বগাকৈ দুগালত চুমালে ফুলে নিদিলে নহবনে যিদিনাৰে পদাই তোকে বুকুতে দিলো ঠাই আনো ময়ো ভতাই যদি আনলে চকু যায় বুকু ভৰি তই আছলে গধূলি পৰতে পদূলি মূৰতে হাতৰে আঙুলিত নজনাকে আঙুলি লাগোতে দেহতে মনতে বিজুলি লাগোতে ৰ'ব নোৱাৰি মৰমতে সাৱটি ধৰোতে আমি গোটেইকেইটা ঘৰৰ পৰিয়াল ইয়াতে এইফালে ইয়াৰ ককাইটি গাড়ী চলাই আছে, এইফালে ইয়াৰ মাহী, এইফালে মামী, এইফালে সেইখিনি ইয়াত দৰা গাড়ীখন আগত গৈ আছে। আমি ধুনীয়াকৈ যাবৰ কাৰণে ৰেডি হৈ কিনে আহিলোঁ। ভিডিঅ'টো চাই থাকক আৰু সম্পূৰ্ণকৈ চাব। পিললি বুকুৰ কলি যাতে তথাপি নোৱাৰি জাননে তোক নেদেখি থাকিবলে বিচাৰি কাষতে মৰিছো দুখতে বুজিও নুবুজি কেলৈ বাৰু আছ আঁতৰতে কিনো চেনেহেৰে মোক বান্ধিলি মেৰিয়াই কিনো মৰমেৰে মোক পেলালি উপচাই বুকু ভৰি তই আছলে ঠাই নাই দেহে মনে আনলে ঠাই নাই দেহে মনে জানলে আনলে ঠাই নাই তোমার বিয়ার দিনাখন রভার আগতে ঠিক আছে
saya jangan tiga. Aku jadi mana. Này, cứ ra vào này. তোমার কাষত বহিব দৰাৰ ভায়ে ধনী জোকাব নতুন নব বুলি মোৰ মৰমী আহো যেন কৰিবা আকৌ চুপিবা নিগৰিব চকুৰ পানী আহো যেন কৰিবা আকৌ চুপিবা নিগৰিব চকুৰ পানী nikahor bundia তুমি জীবন জোনাকি হৃদয়ে হৃদয়ে এইগিটা কইনা খুলবা লাগছিল মৰম বাঢ়িছে কোনফালে লাগে এইগিটা কষ্ট কম পাবা লাগবা সো এইগিটা কষ্ট পাবা লাগবো হয় নহয় লিখা খানে গঠি দিবি হা কোনবা তাই ঘৰ খানে এলি নহব খোলা গিটাই কৰিবা লাগিব
এনে দূৰ হৈ পেলাই কেনেকুৱা এক্সপিৰিয়েঞ্চ হৈছে তোমাৰ? অঁ, বিয়া পতা এক্সপিৰিয়েঞ্চ নেকি? অঁ, পুৰা একদম ফিটেড হৈ আছে। লুকটো বঢ়িয়া লাগিছে তোমাক। তোমাৰ বিয়াখন অহা বছৰ পাতি দিম, টেনশ্যন নল'বা তুমি। অঁ 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 দি দিবা, ঠিক আছে। কইনা লৈ পিনে ঘৰৰ ফালে যাই আছো। এতিয়াতো আকৌ ঘৰত জানো এইটো লৈ যা আৰু ঘৰৰ ভিতৰত আমাৰ ঘৰৰ নামনিৰে ধুমুহা মোৰ মনতে বলিছে উজনিৰে মনতে বলিছে দেখিলো তোমাকে মই দেহতে ৰাখিলে জুই আবেশে আবেশে ৰৈ নাথাকো আৰু শুই লাগিবই তোমাকে ঝক 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 ৰেল চলে চলে মোৰ বুকুতে ধুম 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 ধুমুহা মোৰ মনতে বলিছে অহাকালি আকৌ আনিব যাম ওলাই আহিব
Biasa na bebe baka mo. Hey! আমি ৰাতিপুৱা যাই আছো ধুনীয়াকে আৰু ৰেডি থাকিবা আমি যাই আছো একেবাৰে আনিম আৰু যাব নেকি দাদা বিদায় দি উঠিলে আমাৰ
মৰি যায় তোমাৰে চকুৰে ভাষাতি ঐ নকলে বুজো কথাতি ঐ নকলে বুজো কথাতি ঐ জান হিয়া ভৰাই তোমাৰ জান হিয়া ভৰাই তোমাৰ গোটাই একদম ঢালাই পাৰিছে আমাৰ মামীহঁত মাহীহঁত গোটেইখিনিয়ে বাচ্চাবিলাক লৈ পেলাই গোটেইবিলাকে ঢালাই পাৰি আছে ইয়াতে এইবিলাক এইয়া আমাৰ বাবু ইপিনে বহি আছে ই মানে সোমাবৰ কাৰণে জেগা পোৱা নাই আজিলৈ বাই বাই